প্ৰতিভাৰ কোনো অভাৱ নাই। আজি বহুতো যুৱকে নিজৰ প্ৰতিভা আছে কিন্তু প্ৰতিভা বিকশিত কৰাৰ কাৰণে কোনো সুযোগ নাপায়, কোনো মঞ্চ নাপায়। আজি আপোনালোকক এনেকুৱা এজন যুৱকৰ লগত চিনাকি কৰাই দিম যি যুৱকে নিজৰ দ্বৈত কণ্ঠৰ যাদুৰে জিলিকিছে বহুতো দৰ্শকৰ মন। সেই যুৱকজন বহুতো গান দুটা কণ্ঠত গাব পাৰে, কণ্ঠৰ যাদু বুলি ক'ব পাৰোঁ। যি আপুনি গান শুনিলে আপুনিও মুগ্ধ হৈ যাব সেইজন যুৱকৰ কণ্ঠ শুনিলে। মই প্ৰথমে চিনাকি কৰাই দিব বিচাৰিছোঁ সেইজন যুৱকৰ সৈতে। আমাৰ মাজত আছে যুৱক ছিদ্দিক আহমেদ। ছিদ্দিক, আপোনাৰ নামটো? মোৰ নাম ছিদ্দিক আহমেদ। আপুনি কি কি গান গাব জানে? এনে আমি গোৱালপাৰীয়া হিন্দী, তাৰপিছত মানে হিন্দী অলপ কম গাওঁ, হিন্দী গোৱালপাৰীয়া অসমীয়া এইবিলাক চব। অঁ, যিহেতু দৰ্শকক আমি কৈছোঁ যে দ্বৈত কণ্ঠত গান গাব জানে ছিদ্দিক আহমেদে, ছিদ্দিক আহমেদৰ মুখেৰে আমি শুনিব বিচাৰিম এটা গোৱালপৰীয়া লোকগীত, দুটা কণ্ঠৰে দ্বৈত কণ্ঠৰ গীত। বন্ধু তুই বাড়িত না আসিলে ওরে মনের কথা খুলিয়া কয়া ও তোর গাও হাহাকালু ওরে মনের কথা খুলিয়া কয়া তোর গাও হাহাকালু কন্যা মুই কেমন করিয়া যা ঘরত নাই আছে তোর পাগেলা দাদা মুখ দেখিলে হে লাগে ভয় ওরে ঘরত নাই আছে তোর পাগেলা দাদা মুখ দেখিলে হে লাগে ভয় তোর কথাতে সাজি পারি গেলুম তোমার বাড়ি ও কন্যা মধুমালারে তুইও জান বেলা যাবার কয়া তুই নাইকা বাড়ি ও কন্যা মধুমালারে ও মুইয়া কেলা ঘরত সুতিয়া থাকো বন্ধু কেলা ঘরত সুতিয়া থাকো বন্ধু দুয়ারত নাই দেন রে দুয়ারত নাই দেন রে ও মোর চ্যাংরা বন্ধু রে ও মোর রসিয়া বন্ধু রে। হয়, আপোনালোকে শুনিলেই ছিদ্দিক আহমেদৰ মুখেৰে কিমান সুন্দৰ দ্বৈত কণ্ঠৰ গীত, গোৱালপৰীয়া লোকগীত। এতিয়া আমি আৰু এটা অসমীয়া গীত শুনিব বিচাৰিম ছিদ্দিক আহমেদৰ মুখেৰে। আপুনি এটা অসমীয়া গীত গাই দিলে ভাল পাম। সিঙ্গেল গান না ডবল গান? ডবলে গাই দিয়ক। বাতি ভরাই সিরা খাবে বাহুসুঙা দই ওই বাহুসুঙা দই তুগালতে জুতলবে হাজবাতি লয় ওই হাজবাতি লয় ওই বিয়া পাতি জুতলবে যার দিন তই কেথা কম বলয় ওই কেথা কম বলয় কেথা কম বলয় ওই কেথা কম বলয় ঘরাই চিরা খাবি বাহুসুঙা দই ওই বাহুসুঙা দই গালতে জুতি লবি হাজবাতি লই ওই হাজবাতি লই ওই বিয়া পাতি জুতি লবি যার দিন তই কেথা কম বলই ওই কেথা কম বলই কেথা কম বলই ওই কেথা কম বলই লাজুকি বন্য ছবি ককাই সুলে জয় পরে ওই সুলে জয় পরে ধমরা দেখায় সোয়ালে জগতে তাহি মারি ফোরে ওই তাহি মারি ফোরে ওই বিয়া পাতায় দুদিন হতে রেলে হকাই পরে আধা মরা জনে লাগে ওই আধা মরা জনে লাগে ওই আধা মরা জনে লাগে। হয়, শুনিলে আপোনালোকে দৰ্শকসকলে আজি দেখা পালে যে এজন কণ্ঠৰ যাদুৰে বহুতো শ্ৰোতাৰ মন মুগ্ধ কৰিলে এইজন ছিদ্দিক আহমেদে। এইজন ছিদ্দিক আহমেদৰ বিষয়ে প্ৰথমে আমি জানিব বিচাৰিম এতিয়া। যিহেতু আপোনালোকে ছিদ্দিক আহমেদৰ মুখেৰে ছিদ্দিক আহমেদৰ বহুতো গীত শুনিলে, অসমীয়া, গোৱালপৰীয়া আৰু আমি হিন্দী গীতো জানিব বিচাৰিম। কিন্তু প্ৰথমে আমি ছিদ্দিক আহমেদৰ ঘৰ ক'ত, ছিদ্দিক আহমেদে কিমানলৈকে লিখা পঢ়া কৰিছে তাৰ বিষয়ে আমি জানিব বিচাৰিম। হয় ছিদ্দিক আহমেদ, আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিলে সকলোৱে দৰ্শকে ভাল পাব। মোৰ নাম ছিদ্দিক আহমেদ, মোৰ ঘৰ ইয়াত নহয়, মোৰ ঘৰ ধুবুৰী। মই এতিয়া ইয়াত কাম কৰি আছোঁ। মানে কিবা দুখীয়া মানুহ হিচাপে আমি আগৰ পৰা সৰুৰ পৰা গান চান গাইছিলোঁ।
মানে কিবা আশা আছিলে মোৰ যে মই ডাঙৰ শিল্পী হ'ম, মানে বহুত ভাল ভাল জেগাত গান কৰিম। মানে মই কেতিয়াও এনেকুৱা মানুহৰ লগ পোৱা নাই, আৰু এতিয়ালৈকে আমি এনেই ফুটপাথত কাম কৰি আছোঁ, মানে কিবা কিবি কৰি আছোঁ, মানে কিবা পইচা পাওঁ, সেইখিনি দি আমাৰ পৰিয়ালখন চলি আছে আৰু। সকলে দেখা পালে যে ছিদ্দিক আহমেদে তাৰ কেনেকৈ ঘৰ পোহপাল দি আছে। এজন দুখীয়া ঘৰত জন্ম লোৱাৰ কাৰণে হয়তো তাৰ প্ৰতিভাখন বিকাশিত কৰিব পৰা নাই, যাৰ কাৰণে নেকি ছিদ্দিক আহমেদে বাটে ঘাটে ৰাস্তা পথে আলি পদূলিয়ে মানুহৰ ঘৰৰ সন্মুখত গান গাই নিজে ধন উপাৰ্জন কৰি আছে। আমি ছিদ্দিক আহমেদক দেখা পাইছোঁ মইনাবাৰী বজাৰত দেখা পোৱাৰ লগে লগে আমি ছিদ্দিক আহমেদৰ যিখন ভাড়া ৰুমত থাকে তাৰ ৰুমত আহি আমি ছিদ্দিক আহমেদৰ মনৰ কথা জানিলোঁ, আৰু ছিদ্দিক আহমেদৰ মুখেৰে আমি বহুতো গান শুনিলোঁ। এতিয়া ছিদ্দিক আহমেদৰ মুখেৰে আৰু এটা হিন্দী গীত শুনিবলৈ আমি বিচাৰিম। আপুনি হিন্দী গীত এটা গাই দিয়ক। मिलने की तुम कोशिश करना, वादा कभी न करना। मिलने की तुम कोशिश करना, वादा कभी न करना। वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है। मिलने की तुम कोशिश करना, वादा कभी न करना। मिलने की तुम कोशिश करना, वादा कभी न करना। वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है। হয়, ছিদ্দিক আহমেদৰ মুখেৰে আমি বহুতো গীত শুনিলোঁ। সকলোৱে হয়তো নিজে অনুমান কৰিব পাৰিব যে এজন যুৱকে কেনেকৈ এজনী যুৱতীৰ সুৰ দিব পাৰে, দ্বৈত কণ্ঠৰে গীত পৰিৱেশন কৰিব পাৰে। শুনিলে সকলোৱে আচৰিত হ'ব। আচৰিত হ'লেও এজন ভগৱানে নিজে দান কৰা এক ঐশ্বৰিক গুণ, যাৰ দ্বৈত কণ্ঠৰে সকলোৰে মন মুগ্ধ কৰিব পাৰিছে, মন জিলিকাব পাৰিছে। আৰু এইজন ছিদ্দিক আহমেদে পোৱা নাই কোনো মঞ্চ, যাৰ কাৰণে নেকি ছিদ্দিক আহমেদে এতিয়ালৈকে নিজৰ নামটো অসমত বা গোটেই বিশ্বত এতিয়ালৈকে নিজৰ নামটো উপস্থাপন কৰিব পৰা নাই। হে আমি দেখুৱালোঁ যে আজি এইখন গীত আজি আমাৰ এই অনুষ্ঠান চোৱাৰ পিছত যাতে কোনোবা সংগীত পৰিচালক বা যিকোনো সকলোৱে চকুত পৰিব, আৰু ছিদ্দিক আহমেদে যাতে এটা মঞ্চ পায়, তাৰে আশাৰে আমি কামনা ৰাখি আমি ছিদ্দিক আহমেদৰ পৰা এতিয়া বিদায় মাগিছোঁ। ধন্যবাদ। আমি ছিদ্দিক আহমেদৰ যিখন ভাড়া ৰুমত থাকে তাৰ ৰুমত আহি আমি ছিদ্দিক আহমেদৰ মনৰ কথা জানিলোঁ, আৰু ছিদ্দিক আহমেদৰ মুখেৰে আমি বহুতো গান শুনিলোঁ। এতিয়া ছিদ্দিক আহমেদৰ মুখেৰে আৰু এটা হিন্দী গীত শুনিবলৈ আমি বিচাৰিম। আপুনি হিন্দী গীত এটা গাই দিয়ক। मिलने की तुम कोशिश करना, वादा कभी न करना। मिलने की तुम कोशिश करना, वादा कभी न करना। वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है। मिलने की तुम कोशिश करना, वादा कभी न करना। मिलने की तुम कोशिश करना, वादा कभी न करना। वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है, वादा तो टूट जाता है। হয়, ছিদ্দিক আহমেদৰ মুখেৰে আমি বহুতো গীত শুনিলোঁ। সকলোৱে হয়তো নিজে অনুমান কৰিব পাৰিব যে এজন যুৱকে কেনেকৈ এজনী যুৱতীৰ সুৰ দিব পাৰে, দ্বৈত কণ্ঠৰে গীত পৰিৱেশন কৰিব পাৰে। শুনিলে সকলোৱে আচৰিত হ'ব। আচৰিত হ'লেও এজন ভগৱানে নিজে দান কৰা এক ঐশ্বৰিক গুণ, যাৰ দ্বৈত কণ্ঠৰে সকলোৰে মন মুগ্ধ কৰিব পাৰিছে, মন জিলিকাব পাৰিছে। আৰু এইজন
ছিদ্দিক আহমেদে পোৱা নাই কোনো মঞ্চ, যাৰ কাৰণে নেকি ছিদ্দিক আহমেদে এতিয়ালৈকে নিজৰ নামটো অসমত বা গোটেই বিশ্বত এতিয়ালৈকে নিজৰ নামটো উপস্থাপন কৰিব পৰা নাই। সেয়ে আজি আমি ঈশান নিউজৰ দৰ্শকসকলক আমি দেখুৱালোঁ যে আজিৰ পৰা এইখন গীত আজি আমাৰ এই অনুষ্ঠান চোৱাৰ পিছত যাতে কোনোবা পৰিচালক, সংগীত পৰিচালক বা যিকোনো সকলোৱে চকুত পৰিব আৰু ছিদ্দিক আহমেদে যাতে এটা মঞ্চ পায় তাৰে আশাৰে আমি কামনা ৰাখি আমি ছিদ্দিক আহমেদৰ পৰা এতিয়া বিদায় মাগিছোঁ।